নমস্কাৰ সকলোকে মোৰ ৰিয়েলিটিটোত ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই এই ভিডিঅ'টিত NISৰ এটি আপডেট দিবলৈ ওলাইছোঁ। সেয়েহে ভিডিঅ'টি সম্পূৰ্ণকৈ শেষলৈকে চাব আৰু যিসকল NIS প্ৰাৰ্থীয়ে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে NISৰ যিকোনো ধৰণৰ আপডেট আপোনালোকে মোৰ চেনেলৰ জৰিয়তে আগতীয়াকৈ পাব। আপোনালোকে হয়তো জানে যে 5,000 পাছ কৰা যি LPUP শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্তি হ'ল আৰু 4,000 পাছ কৰা শিক্ষক নিযুক্তিৰ যি জেনেৰেল ডকুমেণ্ট ভেৰিফিকেশ্যন এইটো হয়তো দিনতে আৰম্ভ হ'ব। সেয়েহে NIS DLED প্ৰাৰ্থীসকলে বহুত চিন্তাত দিন কটাব লগা হৈছে। তেওঁলোকৰ মনত এটাই চিন্তা হৈছে যে 4,000 পাছ কৰা ডকুমেণ্ট ভেৰিফিকেশ্যনত হয়তো 5,000 পাছ কৰাৰ দৰে 10টাকৈ ডকুমেণ্ট বাধ্যতামূলক কৰিব নেকি। এতিয়া যিহেতুকে মুখ্যমন্ত্ৰী ডাঙৰীয়াও NIS প্ৰাৰ্থীসকলক হৈ যিহেতুকে এখন নিযুক্তি সভাত দুটামান কথা কৈছিল, সেয়ে NIS DLED প্ৰাৰ্থীসকলে বৰ্তমান সময়ত তেখেতৰ ভাৱধাৰাটো নিশ্চয় বুজি পাইছে আৰু সেই তেখেতৰ লগত সহযোগিতা আগবঢ়াবৰ বাবে NIS DLEDৰ প্ৰাৰ্থীসকলে আজি বহুদিন ধৰি তেখেতক সভা সমিতিবিলাক 2-1 ছেকেণ্ডৰ বাবে হ'লেও তেখেতক স্মাৰক পত্ৰ প্ৰদান কৰি আহিছে। আৰু যিহেতুকে এটা নিয়ম থাকে, নীতি নিয়মৰ মাজেৰে যিহেতুকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া লগ কৰিব লগা হয়, সেয়েহে যোৱা 17 নৱেম্বৰ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ পাবৰ কাৰণে সচিবালয়ত এখন আবেদন দিয়া গৈছিলে। আৰু আমি যোৱাকালিলৈকে যিহেতুকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অফিচৰ ফালৰ পৰা কোনো ধৰণৰ আমি খবৰ নাপালোঁ। সেয়ে যোৱাকালি পুনৰ 5 ডিচেম্বৰ তাৰিখে এখন আবেদন আমি পুনৰ সচিবালয়ত আমি তেখেতক সাক্ষাৎ পাবৰ কাৰণে এখন আবেদন আমি দিয়া হ'ল। আমি আশা ৰাখিছোঁ হয়তো যিখন আবেদন যোৱাকালি আমি দিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ পাবৰ কাৰণে, যিকোনো প্ৰকাৰে আমিও চেষ্টা কৰিম যাতে তেখেতক আমি লগ পাব পাৰোঁ। আৰু এটা কথা সত্য, যিমানে স্মাৰক পত্ৰ 1-2 ছেকেণ্ডৰ বাবে আমি NIS DLED প্ৰাৰ্থীসকলে সভা সমিতিবিলাকক নিদিওঁ কিয়, মুখামুখিকৈ সাক্ষাৎ কৰি পেলাই কথা বতৰাখিনি আলোচনা কৰাৰ নিচিনা কোনো কাৰণতে হ'ব নোৱাৰে। সেয়েহে আমি যিকোনো প্ৰকাৰে এই চেষ্টাটো আমি সকলোৱে কৰি আছোঁ। আপোনালোকে এটা কথা জানে, উত্তৰাখণ্ডৰ NIS DLEDৰ ছুপ্ৰিম কোৰ্টৰ পৰা অহা এটা ভুল শুনানিৰ বাবে NIS DLEDৰ প্ৰাৰ্থীসকলক গোটেই ভাৰতবৰ্ষতে LPUP শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত বঞ্চিত কৰিছিল। পুনৰ গোটেই উত্তৰাখণ্ডৰ আমাৰ বিশ্বনাথ চাহৰ উদ্যোগত গোটেই ভাৰতবৰ্ষৰ NIS DLED প্ৰাৰ্থীসকলে একত্ৰিত হৈ ছুপ্ৰিম কোৰ্টত ৰিভিউৰ জৰিয়তে 10/12/2024 তাৰিখে NIS DLED প্ৰাৰ্থীসকলৰ হৈ এটা আদেশ আহে যে NIS DLED প্ৰাৰ্থীসকল আগৰ দৰে ভেলিড বা তেওঁলোকে যিকোনো LPUP শিক্ষক নিযুক্তিৰ যিকোনো ঠাইতে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। সেইখিনি সময়ত যেতিয়া ছুপ্ৰিম কোৰ্টৰ পৰা ইনভেলিড বুলি ঘোষণা কৰিছিল, সেইখিনি সময়ত NIS DLEDৰ বহু প্ৰাৰ্থীয়ে আওকাণ কৰি বিষয়বস্তুৰ পৰা আঁতৰি আছিল আৰু সেইখিনি সময়ত জড়িত হৈ নথকা বহু DLED প্ৰাৰ্থীয়ে কিন্তু 5,000 পাছত নিযুক্তিও পালে। এতিয়া মোৰ ক'ব লগা কথাটো হৈছে এইটো যে বৰ্তমান সময়ত 4,000 পাছত যিসকল NIS DLED প্ৰাৰ্থীয়ে আবেদন কৰিলে, আপোনালোকক এটা কথাই জনাব বিচাৰিছোঁ, আজি সেই আৰম্ভণিৰ পৰা যিসকলে NIS DLEDটো ভেলিড কৰাই লৈ আহিছিল ছুপ্ৰিম কোৰ্টৰ পৰা, আৰু বৰ্তমান সময়লৈকে সেইসকলে কিন্তু এতিয়াও উদ্যোগ লৈ আছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ পাবৰ কাৰণে আমি যি পদক্ষেপ ল'ব লগা আছে সেই গোটেইখিনি পদক্ষেপ আমি লৈ আছোঁ। এটা কথা ক'ব বিচাৰিছোঁ, বহু নতুনকৈ অহা NIS DLED প্ৰাৰ্থীয়ে বৰ্তমান সময়ত কিছুমান গ্ৰুপ বনাই যিকোনো কাৰ্যসূচী হাতত লোৱাৰ কিছুমান আলোচনা কৰি থকা আমি গম পাইছোঁ। ঠিকে আছে, কোনো ধৰণৰ ক্ষতি নোহোৱা কাৰ্যসূচী আপোনালোকে লওক, ক'ব লগা নাই, আৰু পাৰে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ পোৱাৰ ব্যৱস্থাও কৰক, কোনো কথা নাই। কিন্তু এটা কথা মন কৰিব, যিহেতুকে NISৰ পৰা DLED কৰা প্ৰাৰ্থীসকল যিহেতুকে সৰহ সংখ্যকে ব্যক্তিগত খণ্ড বিদ্যালয়ত কৰ্মৰত অৱস্থাত থকা শিক্ষয়িত্ৰী, তেওঁলোকে যিহেতু ব্যক্তিগত খণ্ড বিদ্যালয়ৰ পৰাই যিহেতুকে NIS DLED কোৰ্চটো লৈছিল আৰু ব্যক্তিগত খণ্ড বিদ্যালয়সমূহৰ কৰ্মৰত শিক্ষকসকলৰ কিন্তু যথেষ্ট সমস্যা আছিল সেইখিনি সময়ত।
যেনে সেই সময়খিনিত স্কুলত ইউডাইছ নাছিল আৰু সেই সময়খিনিত স্কুলত ইউডাইছ আছিল যদিও কাৰোবাৰ নাম বিশেষ কাৰণত অন্তৰ্ভুক্ত হোৱা নাছিল আৰু সেইখিনি সময়ত বিশেষ কাৰণত দুবছৰ বা এবছৰ পিছত সেইখিনি সময়ত স্কুলবিলাক বন্ধ হৈ গৈছিল। সেয়েহে এই গোটেই কথাখিনি কিন্তু আপোনালোকে যদি উদ্যোগ লৈ পেলাই যে এই পুৰণা মানুহখিনিৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ যদি আপোনালোকে স্মাৰক পত্ৰ এখন প্ৰদান কৰে, তাত হয়তো গোটেই বিষয়বস্তুখিনি নোসোমাব পাৰে। আৰু যদি এই বিষয়বস্তুখিনি নোসোমায় বা অন্তৰ্ভুক্ত হৈ নাথাকে, তেতিয়াহ'লে গোটেই NISৰ পৰা DLED কৰা প্ৰাৰ্থীসকল কিন্তু ৰক্ষা হ'ব বুলি নাভাবোঁ। কাৰণ এতিয়ালৈকে আমাৰ যিমানখিনি অভিজ্ঞতা হ'ল, NIS DLED বিৰোধীসকলে ভুলকৈ NIS DLEDৰ বিষয়ে ব্যাখ্যা কৰি স্মাৰক পত্ৰ প্ৰদান কৰিয়ে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে DE ফালৰ পৰা NIS DLED প্ৰাৰ্থীসকলক 10টাকৈ ডকুমেণ্ট বাধ্যতামূলকভাৱে বিচাৰিবলৈ কিন্তু তেখেতলোকে বাধ্য কৰাইছিল। এই গোটেই দিশটোৰ কথা চিন্তা কৰিয়ে আপোনালোকক এই কথাখিনি এই ভিডিঅ'ৰ জৰিয়তে ক'ব লগা হৈছে। সেয়ে বৰ্তমান সময়ত জড়িত হৈ থকা NIS DLED প্ৰাৰ্থীসকলে কোনোৱে এই কথাখিনি বেলেগ ধৰণে ভাবিব নালাগে। কাৰণ আমি সকলোৱে এটা কথাই চিন্তা কৰা উচিত যাতে NISৰ পৰা DLED কৰা সমূহ প্ৰাৰ্থীয়ে যাতে যোগ্যতা অনুসৰি শিক্ষকৰ চাকৰিটো পায়, এইটোৱে আমাৰ সকলোৰে লক্ষ্যৰ উদ্দেশ্য হোৱাটো উচিত। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ সদৌ অসম NIS DLED টেট উত্তীৰ্ণ শিক্ষক সন্থাৰ হৈ এটাই অনুৰোধ, যিহেতুকে আমি আপোনাক সাক্ষাৎ পাবৰ কাৰণে দুখনকৈ আবেদন আমি কৰিছোঁ আপোনাক লগ পাবৰ কাৰণে, আপুনি অন্ততঃ আমাক 10 মিনিট বা 15 মিনিট সময় আমাক দিয়ক। আমি বিষয়খিনি আমি আলোচনা কৰোঁ। যিহেতুকে 4,500 শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো বৰ্তমান সময়ত ভেৰিফিকেশ্যনো হ'ব। সেই ভেৰিফিকেশ্যনৰ আগতে যদি আমাৰ এই NIS DLED প্ৰাৰ্থীসকলক অন্ততঃ 10 মিনিট বা 15 মিনিট সময় সাক্ষাৎ দিয়ে, তেওঁলোকে মনত অলপ শান্তি পাব। আৰু আপুনি যদি বিশেষ ব্যস্ততাৰ কাৰণে আমাক সাক্ষাৎ দিব নোৱাৰে, তেতিয়াহ'লে আপুনি ফেচবুক লাইভৰ জৰিয়তে হওক বা অন্য প্ৰকাৰে হওক এই NIS DLED প্ৰাৰ্থীসকলক আপুনি আপোনাৰ মুখেৰে এটা আশ্বাস দিয়ক, অন্ততঃ এই মানুহখিনি অলপ শান্তি পাব। এয়ে পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কৰজোৰেৰে অনুৰোধ জনালোঁ। সদশেষত এইখিনিকে কৈ মই এই ভিডিঅ'টি সামৰিব ওলাইছোঁ। আৰু যিসকলে মোৰ এই ভিডিঅ'টি শেষলৈকে চালে, সকলোকে ধন্যবাদ জনালোঁ।